Hi friends, welcome back to my channel Vijaras. আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। মানে আজি ক'ব বিচাৰিছোঁ অলপ পলিটিক্সৰ কথা। হয়, আপুনি পলিটিক্স ভাল পায়নে? বহুতে হয়তো ক'ব মই পলিটিক্স ভাল নাপাওঁ বা পলিটিক্স বহুত বেয়া। কিন্তু আপুনিও পলিটিক্সৰ লগত ডাইৰেক্টলি হওক বা ইনডাইৰেক্টলি জড়িত। কিয়নো আপোনাৰ গাঁওখনত আপুনি মনোনীত কৰা বা আপোনাৰ ৱাৰ্ডত আপুনি মনোনীত কৰা ৱাৰ্ড মেম্বাৰজনৰ পৰা আপোনাৰ সংসদীয় সমষ্টিটোৰ আপুনি মনোনীত কৰা সাংসদজনলৈকে আপুনি ভোটৰ জৰিয়তে নিৰ্বাচন কৰি পঠায় আৰু আপুনি প্ৰত্যক্ষভাৱে হওক বা পৰোক্ষভাৱে হওক অৰ্থাৎ ডাইৰেক্টলি বা ইনডাইৰেক্টলি আপুনি পলিটিক্সৰ লগত জড়িত হয়। বহুতে কয় যে পলিটিক্স বেয়া, পলিটিক্স ভাল নহয়। কিন্তু পলিটিক্স সঁচাই জানো বেয়া? পলিটিক্স মানে নেকি? পলিটিক্স মানে হ'ল এখন ৰাষ্ট্ৰ চলাবলৈ যিবোৰ নীতি নিৰ্দেশনাৰ প্ৰয়োজন হয় তাকে ৰাজনীতি বোলে, অৰ্থাৎ পলিটিক্স। মোৰ দৃষ্টিত পলিটিক্স বেয়া নহয়, কিন্তু একাংশ মানুহৰ বিভিন্ন ধৰণৰ কাৰ্যকলাপে হয়তো পলিটিক্স অৰ্থাৎ ৰাজনীতি লেতেৰা কৰিছে। সেইটো হয়, সেইটো কৰিব নোৱাৰি। এতিয়া হ'ল মেইন কথাটো মানে কি, তোমাৰ বিভিন্ন ধৰণৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি গম পাইছোঁ যে ব্ৰহ্মপুত্ৰৰ তলত হয়তো সৰুলীয়া নেতৃত্ব সুৰংগ নিৰ্মাণ হ'বলৈ গৈ আছে। ইয়াত বহুতে ৰাজনীতি কৰি আছে। হয়, সুৰংগটো আপোনাৰ কিমান প্ৰয়োজন বুলি ভাবে? সুৰংগটো কেৱল ৰাজনীতিৰ কাৰণে বনোৱা হৈছে নে ইয়াত আমাৰ দেশৰ তথা ৰাষ্ট্ৰৰ প্ৰতিৰক্ষাৰ বাবে বনোৱা হৈছে? বহুতে ক'ব বিচাৰিছে যে এইটো 2021 বৰ্ষৰ নিৰ্বাচনীটো হয়, আমাৰ অসমৰ বিধানসভা ইলেকশ্যন অহা 2021 বৰ্ষত অনুষ্ঠিত হ'ব আৰু তাৰ উপলক্ষে এইটো নিৰ্বাচনীটোক বুলি কৈ আছে। যিহেতু এই সুৰংগটো আমাৰ অসমৰ অতি গৌৰৱৰ তথা অসমৰ মান ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত হ'বলৈ গৈ আছে। বহুতেই চৰকাৰখনক সমালোচনা কৰি কৈ আছে যে টুইন টাৱাৰ হ'লনে, স্মাৰ্ট চিটি হ'লনে, অমুক হ'লনে, তমুক হ'লনে। হয়, মই কেৱল চৰকাৰখনৰ সমালোচনাৰ কথা ছাপোৰ্ট কৰিবলৈ যোৱা নাই, মই মোৰ নিজৰ ভাৱে ব্যক্ত কৰিব বিচাৰিছোঁ। এতিয়া ক'ব বিচাৰিছোঁ যে স্মাৰ্ট চিটি বা টুইন টাৱাৰ আমাৰ কিমান প্ৰয়োজন? আধুনিক আৰু যান্ত্ৰিকতাৰ জগতখনৰ লগত আমি খাপ খাই চলিবলৈ হ'লে টুইন টাৱাৰ বা স্মাৰ্ট চিটিৰ আমাৰ প্ৰয়োজন আছে। কিন্তু সুৰংগ কেৱল আধুনিক বা যান্ত্ৰিকতাৰ লগত খাপ খুৱাই চলিবলৈ কাৰণে প্ৰয়োজন নাই। সুৰংগ পথ দেশৰ প্ৰতিৰক্ষাৰ প্ৰতি বহুতো প্ৰয়োজন আছে। কিন্তু স্মাৰ্ট চিটি বা টুইন টাৱাৰ দেশৰ সুৰংগৰ তুলনাত দেশৰ প্ৰতিৰক্ষা ব্যৱস্থাৰ প্ৰতি কিমাননো প্ৰয়োজন আছে? বহুতে চৰকাৰখনক সমালোচনা কৰিয়ে হওক বা বিভিন্ন ধৰণৰ ট্ৰল বুলিয়ে ক'ব পাৰি কৰিয়ে কৈ আছে যে অসমত তথা ব্ৰহ্মপুত্ৰৰ তলত সুৰংগ হোৱাটো কিমান সম্ভাৱনা আছে। হয়, তেওঁলোকৰ সমালোচনা কৰাৰ ফল আছে, কিয়নো তেখেতসকলে বহুতো কাৰ্য দেখিছে যে ব্ৰহ্মপুত্ৰৰ ওপৰত দলঙেই হওক বা স্মাৰ্ট চিটিয়ে হওক বা টুইন টাৱাৰে হওক আদিয়ে হওক তেখেতসকলে হোৱাৰ কোনো সুফল নেদেখিলে, অৰ্থাৎ হোৱাৰ আশাই নেদেখিলে বা এইবোৰ নহ'লেই। সেয়েহে বহুতে ভাবিছে যে এইবাৰ ব্ৰহ্মপুত্ৰৰ ওপৰত সুৰংগ হোৱাৰ কোনো সম্ভাৱনা নাই। যিহেতু এইটো বহুতো প্ৰয়োজনীয় বস্তু, স্বাধীন ভাৰতৰ উত্তেজনাপূৰ্ণ সময়, সেয়েহে গতিকে এই সুৰংগৰ বহুতো প্ৰয়োজন আছে আৰু ইয়াক চৰকাৰে কাৰ্যকৰী কৰাৰ হয়তো বহুতো পৰিকল্পনা কৰিছে আৰু হয়তো কিছুদিন পাছতে ইয়াৰ কাম আৰম্ভ কৰিব। সেয়েহে ব্ৰহ্মপুত্ৰৰ ওপৰত দলং বা স্মাৰ্ট চিটি বা টুইন টাৱাৰ নহ'লেও কিন্তু সুৰংগটোৰ বহুতো প্ৰয়োজনীয় আছে আৰু ইয়াক আমি সকলোৱে হোৱাটো কামনা কৰা উচিত। সেয়েহে এই সুৰংগটোৰ প্ৰয়োজন অনুভৱ কৰি ইয়াৰ সফল কাৰ্যকৰী হোৱাৰ আশাৰে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো নতুনকৈ চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।